ওই ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথৰৰ পৰা। এতিয়া আমি যাই আছোঁ খানা খাবলৈ, মহৰ খানা খাব যাম আমি। অসমৰ এই এটা ভাল কথা যে খানা খাবলৈ পথাৰত যায়, ভাল লাগে যায়। গাইজ এইটো দৃশ্য চাওক, এইটো দৃশ্য চাওক আপোনালোকে। আমি নদীৰ পাৰে পাৰে যাই আছোঁ, বহুত বেয়া জেগা। মই ভাবিছিলোঁ বাইকখন আনো, কিন্তু বাইকখন নানি মই ভাল কৰিলোঁ, কাৰণ বাইকখন এতিয়া গাইজ, বাইকখন নতুন বাইক গাইজ, কিবাকে যদি বাগৰিয়া পৰিব লাগে বালবিলাক হৈছে গাইজ, চৰি। তো গাইজ মই পৰি যাম ন। এতিয়া আপোনালোকে চাব পাৰে কি ধুনীয়া ধুনীয়া জেগা। ইফালে তো বাইকখন নিব বহুত দিগদাৰ হ'লে হয়। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, দিয়ক আপোনালোকক সকলো দেখাই যাম। খানা খোৱাৰ দৃশ্য, কি কৰা কি নকৰা মানে সকলো দেখাম। গাইজ চিনাৰীবোৰ উপভোগ কৰক, কথা নকওঁ মই। তো আপোনালোকে চহৰত বৰ ধুনীয়া ধুনীয়া বিল্ডিং দেখিব পাৰে, কিন্তু গাঁৱৰ দৰে গাইজ পৰিৱেশ আপোনালোকক ক'তো নাপায় গাইজ। চাওক এই নদীটো চাওকচোন গাইজ, কেনেকুৱা ভাল লাগিছে। তো চাই থাকক আমাৰ লগত ভিডিঅ'টো শেষলৈ। অলপ গাইজ চাইকেল মাৰিছোঁ নাই, কাৰণ ভাগাত যাইছে অলপ গাইজ। চাওক কিমান দূৰৰ পৰা আমি চাইকেল মাৰি আহিছোঁ। তো ডাইৰেক্ট গাইজ আকৌ এতিয়া কথা নকওঁ, ডাইৰেক্ট খানাটো পাইছোঁ দিয়ক। ভাগ্য ভাল গাইজ যে আমি চাইকেল আনিছোঁ গাইজ। চাইকেল নানি মানে গাড়ী আনিলোঁ গাইজ, কি হ'লে জানো আপোনালোকৰ বস্তু চাব পাৰে। ইফালে গাইজ কেনেকৈ মানে গাইজ কেনেকৈ তো আপুনি গাড়ী আনিব কওকচোন গাইজ, কওক কি অৱস্থা হৈছে তাত গাইজ, কেনেকৈ আমি কেনেকৈ আহি আছোঁ। তো গাইজ আৰু কিমান দূৰ আছে ন? তো গাইজ আৰু 5-6 মিটাৰ বোলে আছে। তো বলক আমাৰ লগত যাত্ৰাটো আপোনালোকেও মানে থাকক গাইজ। ইফালে যদি গাইজ মই বাইক আনিলোঁ গাইজ, কি যে হ'ল মই জানো। মানে গাইজ গাড়ী চাড়ী বোলো মানে এই আৰে আপোনালোকে বুজি পাইছে মানে কি হ'ব গাইজ। তো তাতে গাইজ যাই লগ পাইছোঁ দিয়ক। জাগা চাওকহে গাইজ, কি ধুনীয়া জেগা গাইজ চাওক। আমি আহি পালোঁ আমাৰ গন্তব্যস্থান। ইয়াতে বনাই আছে ইহঁতে খানা। এই ক্ষেত্ৰতো লাজেই কৰিছিল, এটা হাই ভৰি দিয়ক। আৰু এতিয়া আমি এখতে আমাক ভাজা মাংস 2 পিচ থৈছে, আৰু এটা কণী থৈছে। কণীটো গাইজ খাই লওঁ মই, আপোনালোকক লগ পাই আছোঁ দিয়ক, কথা নকওঁ মই। মিউজিক এইয়া গাইজ মাংস আঞ্জাকে উতল আহিছে, খাব পৰা হ'বই আৰু। বলকচোন অলপ ফুৰি আহোঁ। আৰু চাওক গাইজ এওঁলোকে গা ধুব আহিছে। আপোনালোকক কি গান হয় নেকি? সকলো মই দেখাই থাকিম, কথা নকওঁ মই। তো আপোনালোকে চাই থাকক সকলো। এয়া গা ধুই আছে ইহঁতে, তো আপোনালোকে চাই থাকক, বেছি কথা নকওঁ মই। অ বাবা তো গাইজ সাঁতুৰিবা গাইজ নাজানো নে গাইছে, এতিয়া চাই পেলাই মজা লৈ আছোঁ। আপুনি গা ধুইছে নেকি? ধুইছে নেকি আপুনি গাঁও? আপুনি গা ধুইছে? অঁ গাইজ ময়ে তোমালোক ক'লোঁ গাইজ, মই ঘৰতে ধুইছোঁ গাইজ। কি ক'ব গাইজ, সাঁতুৰিব নাজানো গাইজ। এতিয়া এই ভিতৰত জাপ মাৰিলে গাইজ ভিডিঅ' বনাব লাগিব, সেইকাৰণে গাইজ দিয়ক গাইজ খানাত লগ পাইছোঁ। তো চাওক গাইজ ভাত হৈছে আমাৰ ৰেডি, আঞ্জাটো হৈছে ৰেডি। আৰু গাইজ ইয়াৰ দেখিব পাৰিছে যে সকলোবোৰ এইগিলা চব পৰি আছে, কি কৰি আছে আপোনাক নিজে দেখিছে, কল দৰকাৰ নাই। এতিয়া আমি গাইজ ভাত খাব ওলাইছোঁ। গাইজ মই শাক খাব ওলাইছোঁ, ভাতকেইটা খাই লওঁ দিয়ক, লগ পাম দিয়ক। তো গাইজ আমাৰ খানা চানা খোৱা শেষ হ'ল। আমিতো যাই আছোঁ এই ঘৰৰ ফালে যাই আছোঁ গাইজ, সেয়া চাওক দেখিছে না গাইজ। তো গাইজ আমি যাই আছোঁ, মই আছোঁ ৰ। তো গাইজ তাৰবালা গাইছ ৰ গাইজ, ভিডিঅ' বনাই থাকোঁতে গাইজ মানে অলপ লেজিও হৈ গ'ল, মানে দেৰি হ'ল। তো গাইজ বৰ ৰিক্সত গাইজ ভিডিঅ' বনাই আছোঁ, চাব পাৰে। এবাৰ যদি পৰোঁ ডাইৰেক্ট বুজিব পাইছে গাইজ ক'ত পৰিম। তো গাইজ এইকেইটা চাওক গাইজ, কি ছাগলী এইটো মোক ক'বচোন, কমেণ্ট কৰি ক'ব গাইজ। তো গাইজ তো আজি ৰাতি আমি ৰাসতো যাই আছোঁ। আমাৰ মানে ৰাস চলি আছে, তো আমি ৰাসত যাই আছোঁ। ৰাসত যাম এইবাৰ। এতিয়া ভিডিঅ'টো এনেকৈ মানে ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়াহ'লে টিল দেন টাটা বাই বাই। তো এইটো ভ্লগ শেষ হ'ল, আৰু নতুন ভ্লগ এটা আপোনালোকে পাব এই ৰাসত, যেতিয়া ৰাসৰ ভ্লগ এটা পাই যাব আপোনালোকে দিয়ক। গাইজ বহুত ভাগত হৈছোঁ গাইজ, দাউৰা দাউৰি কৰি আছোঁ না।
তেওঁক লগ পাই আছোঁ